সকলোলৈ নমস্কাৰ। প্ৰিয়ংকা বিজিত চেনেলটিলৈ আপোনালোকক স্বাগতম জনাইছো। কি খবৰ আশা কৰোঁ সবৰে ভাল। আৰু আজি মই বনাবলৈ লৈছো ঘৰুৱা পদ্ধতিৰে সহজ পদ্ধতিৰে নিমকি। নিমকি কেনেকৈনো বনাই আহকচোন চাওঁ এই ভিডিঅ'টিত। নিমকি বনাবলৈ আমাক লাগিব ময়দা, নিমখ, কালজিৰা, ৰিফাইন। আৰু ময়দা মই আগতীয়াকৈ উলিয়াই লৈছো। এতিয়া মই অকণমান কালজিৰা ইয়াত দি দিছোঁ আৰু নিমখ অকণমান দি দিছোঁ, মানে যোনে যিমানটো নিমকি বনায় সেইমতে দিব। মই ইমানটোৱে দিছোঁ, বেছিকৈ দিলে বেয়া হৈ যাব, বেছিকৈ চোকা হ'ব একচুৱেলি। আৰু লগত এচামুচ ৰিফাইন দিছোঁ। ৰিফাইন দিলে একচুৱেলি বনাবৰ কাৰণে বেছি সফ্ট হয়, সেয়েহে মই ৰিফাইন দিছোঁ। আৰু এতিয়া আমি মিক্স কৰিব লাগিব অকণমান পানী দি। আৰু এতিয়া আমি দি দিম অকণমান পানী, বেছিকৈ নিদিব পানী, অকণমান পানী এড কৰি দিছোঁ। আৰু আমি এতিয়া ধুনীয়াকৈ মিক্স কৰিব লাগিব। ধুনীয়াকৈ মিক্স কৰি হৈ গ'ল। এয়া দেখিছে ইমান ধুনীয়া সফ্ট হৈছে। আৰু এতিয়া আমি 4টা লাডু কৰি দিছোঁ। এয়া মই 4টা লাডু কৰিছোঁ। ইমান ধুনীয়া হৈছে, সফ্ট হৈছে, চাওকচোন বাৰু। আধা ঘণ্টাৰ বাবে ঢাকি ৰাখিব লাগিব এনেদৰে। আনফালে মই ৰিফাইন কেৰাহীত দি দিছোঁ গৰম হ'বৰ বাবে। আৰু আনফালে যি আধা ঘণ্টাৰ বাবে আমি লাডু ৰাখিছিলোঁ সেয়া উলিয়াই ল'ব লাগিব। উলিয়াই পিনে আমি এতিয়া বেলিব লাগিব লাডুকেইটা। এনেধৰণে বেলি ল'ব লাগিব। আৰু এইটো চাইজত আমি সৰু সৰুকৈ কাটিব লাগিব। ভালকৈ মনত ৰাখিব কেনেধৰণে কাটিব লাগে। এনেকৈ আমি দীঘল দীঘলকৈ কাটি দিব লাগিব। আৰু এতিয়া আমি বেকা বেকাকৈ এনেধৰণে কাটি দিছোঁ। কাটি হোৱাৰ পাছত এনেদৰে এখন প্লেটত মই ৰাখি লৈছোঁ, তেতিয়া ফ্ৰাই কৰিবলৈ সুবিধা হয়। তেল গৰম হৈ গ'ল। গেছটো ল' ফ্লেমত ৰাখি এনেদৰে আমি ফটাফট ফ্ৰাই কৰিব লাগিব। ফ্ৰাই কৰাৰ সময়খিনি অলপ জল্দি কৰিব লাগিব। আৰু গেছটো ল' ফ্লেমত ৰাখি এনেধৰণে আমি লৰাই থাকিব লাগিব, পটাপট লৰাই থাকিব লাগিব। এয়া আমাৰ নিমকি ৰেডি হৈ গ'ল। অতি কম সময়ৰ ভিতৰত ঘৰতে বনাব পাৰি। আপোনালোকেও এই ৰেচিপিটো ট্ৰাই কৰিব। যদিহে ভিডিঅ'টি চাই ভাল পালে তেতিয়াহ'লে ছাবস্ক্ৰাইব, লাইক, কমেণ্ট কৰি দিব। বাই বাই গাইজ, লগ পাই আছোঁ এটা নতুন ব্লগৰ সৈতে।